গুড ইভিনিং বন্ধু বান্ধৱীসকল। এয়া কি ফুল চিনি পাইছেনে? ইমান ধুনীয়া ফুল পা নহয়, মোৰ দেখিয়ে মৰম লাগি গ'লগৈ আৰু সঁচাকৈ বহাগ বহাগ যেন অনুভৱ হৈ গ'ল। আমাৰ খুৰীয়ে বৰ ধুনীয়াকৈ ফুল লগায়, 12 মাহে তেওঁ ফুল ফুলায়। তেওঁ তামোল গছতো এইটো ফুল আনি পেলাই বান্ধি দিছে। হালধি কপৌ নে কি বুলি কয়, কালাৰটো যে ইমান ধুনীয়া নহয়, ওচৰৰ পৰা আপোনালোকে এবাৰ চালে নোচোৱাকৈ থাকিব নোৱাৰে আৰু চুই চাবলৈ মন যাব আৰু এবাৰ চাবলৈ মন যাব। আমি গৈছিলোঁ অৰুণোদয় এইবিলাক কিবা কিবি অকণমান অনলাইন কৰিবলৈ গৈছিলোঁ আৰু এইবাৰ গাঁৱে গৈছোঁ। কাম লগালোঁ, কাম এতিয়া ছুটি দিবলৈ বুলি কৈ আছোঁ। ৰাস্তাটো কাম লাগি আছে আৰু কাম লাগি প্ৰায় শেষ হ'বলৈ হৈছেগৈ আৰু কাম আকৌ বেক হৈ আহিব লাগিব। দেখিছেনে, যথেষ্ট এটা দীঘল ৰাস্তা বনাই থকা হৈছে। আহি পালোহি আৰু এই আমাৰ গাঁৱৰ সোঁমাছ পালোহি দেই। এইটো আমাৰ মেইন ৰাস্তাটো, আমাৰ গাঁৱৰ মেইন ৰাস্তাটো এইখনে আমাৰ গাঁওখন। মই ডাঙৰ হোৱা গাঁওখন, সৰুৰে পৰা ডাঙৰ হোৱা গাঁওখন। মই ইয়াতে ধূলি বালি খেলি ডাঙৰ হোৱা, এইখনেই মোৰ জন্ম ঠাই। আমাৰ চমু পিছফালে আহি আছে। মই খেলা পথাৰখন দেখাম দেই। সৰুৰে পৰা স্কুলৰ পৰা আহি নামঘৰ আছে, নমস্কাৰ এটা কৰি ল'লোঁ। খেলপথাৰ এখন দেখুৱাম, মানে খেলপথাৰ বুলি নহয়, ঠিক খেতি পথাৰ হয় এইবিলাক। আমি আচলতে স্কুলৰ পৰা আহোঁ আৰু খেতি পথাৰলৈ একদম খেলিবলৈ কাৰণে এনেকুৱা মুকলি দিনত পথাৰবিলাক মুকলি হৈ থাকে নহয়। এইখন মই খেলা পথাৰখন, দৌৰি খেলা, খেলি ডাঙৰ হোৱা পথাৰখন এইখন। স্কুলৰ পৰা আহি একদম ভাতকেইটা খৰখেদাকৈ খাই বেগ পেলাই এই পথাৰখনলৈ বুলি দৌৰো খেলিবলৈ কাৰণে। সঁচাকৈ মনত পৰে মোৰ। আকৌ অৱশ্যে মই জন্ম ঠাইতে থাকি গ'লোঁ আৰু একে ঠাইতে। ইফাল সিফাল নহ'ল আৰু মোৰ ঠাই সলনি নহ'ল অৱশ্যে। এয়া লাষ্ট কাম কৰি ইয়াতে আজি সমাপ্ত কৰিলে আৰু ভাবিছোঁ নকৰোঁ আৰু। ভাগৰো লাগিছে, বহুত ভাগৰ লাগিছে, কিমান কৰিম আৰু। এতিয়া আৰু এই ঘৰলৈ যাওঁগৈ আৰু ধূলি গোটেই ৰাস্তাটো গাড়ীয়ে ধূলি একদম উৰুৱাই থৈ গৈছে। এই দিনকেইটা এনেও ধূলি মাকতি বেছি, তাতে একদম মুঠতে ৰাস্তাত ওলাব নোৱাৰি, ইমান গাড়ী ঘোঁৰা চলিছে নহয়। এইবিলাক মাটি নিয়া গাড়ীও এইবিলাক গোটেই ৰাস্তা গাড়ী মুঠতে ধূলিয়ে একদম বগা কৰি থৈ যায়। এইখন দুপাতা লৈ গৈছিলোঁ, পাতল মাতল, একো কামতে নাহে। মই অৱশ্যে কেতিয়াবা ওলোৱা ঘৰৰ পৰা কাম কৰি ঘূৰি ফুৰোঁতে এতিয়া একদম আবেলি হৈ গ'লগৈ। 4টা, চাৰে 4টা, 5টাই বাজিব হ'লগৈ আৰু।